ৰাজনৈতিক দলৰ নেতা মই আসলতে সকলোৱে গাদ্দাৰী বুলি ভাবো গাদ্দাৰী ৰাজনৈতিক দলৰ যিকোনো নেতা নহওক কংগ্ৰেছ বিজেপি এজিপি যিয়ে নহওক আমাক সকলোৱে গাদ্দাৰ কৰি গৈ আছে তেওঁলোকে বিদেশী বহিষ্কাৰ কৰিম বুলি কৈছিলে বিদেশী বহিষ্কাৰ কৰিম বুলি হাখনৰ গাড়ীত বহিছিলে কিন্তু এতিয়া নকৰিলে সেইকাৰণে মই কৈছো তেওঁলোক গাদ্দাৰী যিমান চৰকাৰ হৈ গৈ আছে সকলো গাদ্দাৰী অসমীয়া ৰাইজৰ আবেগ অনুভূতিক তেওঁলোকে বুজি নাপায় এটা সৰু কাহিনী আছে মই অকমান ক'ব বিচাৰিছো এজন ৰাজনৈতিক দলৰ নেতা আৰু তেওঁৰ এজন সৰু পুতেক ল'ৰাটোৱে কয় দেউতা আপুনি ৰাজনীতি কৰে বিভিন্ন সভাই সমিতিয়ে ঘূৰি ফুৰে কিন্তু মোকো ৰাজনীতি শিকাব লাগিব আপুনি তেতিয়া দেউতাকে কয় তই ৰাজনীতি শিকিব নোৱাৰ এই ৰাজনীতি কৰিব জানিলে তই কিন্তু যদি ৰাজনীতি কৰ তেতিয়া কিন্তু তই গাদ্দাৰ কৰিব পাৰিব লাগিব মানুহক কৈছে মই গাদ্দাৰী নকৰাকৈ ৰাজনীতি কৰিম তেওঁ কৈছে নহয় তেতিয়া তেওঁ ক'লে ল'ৰাটোৱে ক'লে যে মোক তেতিয়াহ'লে ৰাজনীতি শিকাই দিয়ক দেউতা বাৰে বাৰে কৈছে দেউতাকে ৰাজনীতি নিশিকিবি তই এইটো ভাল বস্তু নহয় এই ৰাজনীতি কৰা মানুহবিলাকে পুতেকক কৈ আছে যে ৰাজনীতি শিকিব নালাগে আচলতে তেতিয়া পুতেকে বাৰে বাৰে কৈ থকাত ক'লে তেতিয়াহ'লে ঠিক আছে মই প্ৰথম তোক ৰাজনীতিটো মই শিকাওঁ তই আমাৰ চৰ্টখনৰ ওপৰলৈ যাচোন উঠি দুইতলাৰ চৰ্ট আছিলে পুতেক চৰ্টৰ ওপৰলৈ গ'ল আৰু বাপেকে চোতালৈ ৰৈ আছে তেতিয়া তইতো ৰাজনীতি কৰিব লাগিলে যদি ৰাজনীতি শিক তেতিয়া মোৰ কথা শুনিব লাগিব কওক আপুনি কি ৰাজনীতি শিকাব কি কৰিব লাগিব কওক মই পাৰিম মই ৰাজনীতি শিকিমেই তেতিয়া দেউতাকে ক'লে যে তই চৰ্টৰ ওপৰৰ পৰা এতিয়া আমাৰ এই পকাখনত পৰি দে তেতিয়া পুতেক শংকিত হ'ল ভয় খালে আৰে মই যেতিয়া এই চৰ্টখনৰ ওপৰৰ পৰা পৰি দিওঁ তেতিয়াতো মোৰ ভৰি হাত ভাগি থাকিব পাৰে দেউতা মই দেখোন পৰি দিলে মোৰ ভৰি হাতবিলাক ভাগি যাব ইমান ওপৰৰ পৰা পৰিলে দেউতাকে কৈছে মই আছো নহয় তোক ধৰিবলৈ তোক ধৰিম তই খালি পৰি দে তোৰ প্ৰথম ৰাজনীতি এইটো খোজ তেতিয়া ল'ৰাটোৱে মোৰ সাহস কৰিলে ৰাজনীতি শিকিবলৈ মন সি ওপৰৰ পৰা জাপ মাৰি পৰি দিলে পৰি দিয়াৰ লগে লগে তেওঁ ভাবিছিলে যে দেউতাকে ধৰিব অৱশেষত দেউতাকে নধৰিলে আঁতৰি দিলে আৰু তাৰ হাত ভৰিকেইটা ভাগি থাকিলে তেতিয়া ল'ৰাটোৱে কান্দি কান্দি কৈছে দেউতা আপুনি মোক ধৰিম বুলি কৈছিলে কিয় নধৰিলে তেতিয়া দেউতাকে কৈছে এইটোৱেতো গাদ্দাৰী আমি কৰিম বুলি কওঁ কামবিলাক কিন্তু আমি নকৰোঁ এতিয়া তই নিজে প্ৰমাণ পালি তই পৰি এতিয়া ভৰি হাতগিলা ভাঙি পেলালি মই ভুলৰ সময়ত মই ৰাজনীতি শিকিলোঁ কিন্তু তই ৰাজনীতি নিশিকিবি ৰাজনীতি মানুহবিলাক বহুত গাদ্দাৰী হয় ৰাইজ সেইকাৰণে মই কৈছোঁ আমি বহুত দিনৰ পৰা পাই আহিছিলোঁ যে ৰাজনীতি কাৰণে আমি দেহে খেহে খাটো আমি বিভিন্ন লাইন পাতি আচলতে ভোট দিবলৈ যাওঁ গৰম হওক ঠাণ্ডা হওক কিন্তু অৱশেষত আমাক গাদ্দাৰ কৰে ঠগে সেইকাৰণে বহুত দিনৰ পৰাই মোৰ আচলতে অন্তৰত দেশ প্ৰেম জাগিছিলে এইবিলাকৰ প্ৰতি মোৰ বিতৃষ্ণা আহিছিলে আমি গণতান্ত্ৰিক মানুহ আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবই লাগিব আমি ভোট দিব লাগিব কিন্তু আমি 100 বাৰ চিন্তা কৰিব লাগিব ভোট দিয়াৰ আগত যোগ্য প্ৰাৰ্থী কোন এইবাৰ গতিকে আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিম আমি ভোট দিম কিন্তু ৰাইজ কিন্তু 100 বাৰ চিন্তা কৰি এবাৰ আমাৰ প্ৰাৰ্থী সিলেক্ট কৰিব লাগিব